Welcome back to my channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গৈ আহিছিলোঁ কিবা এক্সাম এটা দিবৰ কাৰণে আমি লগৰখিনি। এতিয়া মই দেখাইছোঁ আমি ক'ত আছোঁ। আমি গেষ্ট হাউচ এটাত আছোঁ, মানে এই টাউনতে হয় গেষ্ট হাউচ, দুটা গেষ্ট হাউচ নেকি, অকণমান দেখাই দিম বাৰু। এতিয়া মই অকণমান পটককৈ ৰুমটো দেখাই দিছোঁ আপোনালোকক। ৰুমটো এনেকৈ এণ্টাৰ কৰিলোঁ। ইয়াত এনেকৈ ষ্টেণ্ডডাল দিছে, এখন আইনা, সেইজনী মই, তাৰপিছত মেট্ৰেছ এখন দিছে, এখন টেবুল এখন দিছে আৰু এখনেই বিচনা। নাই মই ইয়াতে যেনে তেনে জুৰিব লাগিব আৰু। তাৰপিছত ইয়াত সৰুকৈ বেলকনি এখন আছে আৰু এইখন ইয়াৰ পৰা দেখি থাকি টাউনখন এনেকৈ আৰু সৰু ৰুম, টিকলা ৰুমটো একদম টিকলা ৰুমতে লৈছে 500 টকা। পাৰ পাৰ্চন 500কৈ লৈছে। এতিয়া এক্সামটো দিবলৈ আহিছোঁ যে থাকিবতো লাগিবই, সেইকাৰণে আমি লুনাই মই ইয়াত থাকিম, বাকীখিনি তলত থাকিব। ঠিক আছে, তেনেহ'লে এতিয়া আমি খাবলৈ যাওঁ। ৰাতিপুৱা ৰুটি খাইছিলোঁ এটা, এতিয়া খাবলৈ যাওঁ তেন্তে ব'লক। এইফালে আমি তলেদি যাম এতিয়া, সিহঁতি গৈ আছে আৰু। গেষ্ট হাউচ, দুটা গেষ্ট হাউচ, ইয়াতে আমি আছোঁ আৰু। আমি কিবা এটা খাই আহিমগৈ দেই। আমি খাবলৈ আহিলোঁ, ভাত বুলি কৈছোঁ। এতিয়া কেনেকৈ দিয়ে দেখাম দেই আপোনালোকক, কি দিয়ে। ঠিক আছে, চব খাবলৈ নাপাই বহি আছে ইয়াত। ভোক লাগিছে, খাওঁ লাগিব, মাথা বিষাই গৈছে আমাৰ। এই দিব আৰু আমি খাম আৰু আহি ইয়াত খাম আৰু। আহি গ'ল দাইল, চয়াবিন আৰু আলুগুটি ভাজি, মিক্স চব্জি, পিঁয়াজ আৰু জলকীয়া। খাবলৈ ল'লোৱে আৰু ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ। মানে ভিডিঅ' কৰিবলৈ পাহৰি গৈছোঁ। এতিয়া পটাপট খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। খালোঁ, চকা পেট বাঢ়ি গ'ল। এতিয়া যাম আৰু। আমি ভাত চাত খাই মেলি আহিলোঁ। এতিয়া আমি অকণমান দেৰি শুম, অকণমান ৰেষ্ট কৰিম। চব লুনাই মাস্ক খোলাই নাই আপোনালোকে। সেয়া এতিয়া অকণমান ৰেষ্ট কৰিম আৰু তাৰপিছত লগ পাম। 1 hour later. আমি এতিয়া শুই চুই উঠিলোঁ। এতিয়া আমি ওলাই যাওঁ অকণমান। বাইদেৱে মেকআপটো কৰিছে, এতিয়া ময়ো পটককৈ ওলাই যাওঁ, তাৰপিছত আপোনালোকক লগ পাম। মই এতিয়া ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাম। একো কৰা নাই, অকল জাষ্ট অকণমান পাতলাকৈ লিপষ্টিক অকণ লগাইছোঁ, খোপা এটা বান্ধিছোঁ আৰু হৈ গ'ল আৰু সিমানেই। গৈ থাকোঁ দেই। এতিয়া তেতিয়াহ'লে মোৰ ওলাই মেলি হৈ গ'ল। এতিয়া আমি যাওঁ বোলো। আপোনালোকক অকণমান দেখাই দিছোঁ। এয়া চব লাইট লগাই দিছোঁ। সিহঁতৰ দেৱালী যোৱাই নাই, একদম পূৰা লাইট জ্বলি আছে। লুনা হাই কৰি দিয়া। আহিলোঁ, এয়া চিঙৰা লৈছোঁ আৰু এয়া চাহকণো খাব লাগিব। চিঙৰা আৰু পান এটা খাই আহিলোঁ দুজনীয়ে। ভিতৰত চাহ খাওঁতে পানী বটলটো ভৰাই আনিছোঁ। সৰু বেগ এটা কিনিছোঁ, ৰুমত গৈ দেখামগৈ আপোনালোকক। এতিয়া গৈ আছোঁ আৰু তাই কিবা কিনিব বোলে সঞ্জয়, চাই আছোঁ দোকান। আমি ৰুমলৈ আহি পালোহি। এতিয়া মই আপোনালোকক বেগটো দেখাম, কি বেগ আনিছোঁ। এইটো ইমান কিউট, এইটো দীঘলৰডালো আছে, চেইনডাল সেইডালো দেখাইছোঁ ৰ'ব। এইটো গাইছে, এইটো এনেকৈ আৰু এনেকৈ ল'ব পাৰি। এইটো বেগ ইমান কিউট ন? কমেণ্ট কৰিব আপোনালোকে কিউট লাগিছে নাই লগা।
টাইম আমি এনেকৈ হোটেলত আছোঁহি তাকো গাৰ্জেন চাৰ্জেন নোহোৱাকৈ মানে কাইলৈ এক্সামটো আছে কাইলৈ যামগৈ চাগে কি কৰোঁ আৰু তেনেকৈ জনাই থাকিম বাৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ ফ্ৰেছ হৈ লওঁ তাৰপিছত কিনো কৰিম আৰু তাৰপিছত চাগে ভাত খাবলৈ যাম তাৰ অকণমান দেখাওঁ আপোনালোকক ঠিক আছে One eternity later. আমাৰ ৰাতিৰ ডিনাৰ আহি গ'ল কি আছে লুনা খোলা কাগজখন খেলি দিছে অঁ চাটনি লগত দিছে গোটেইখিনি ইমান ডাঙৰ ডাঙৰ মেনুকেইডোখৰ ধুব লাগিব দেই হ'লেও ধুব লাগিব আৰু কি আনিছে সিহঁতি জলকীয়া মই এইটোৱে গম নাপাইছোঁ এইখন কেলৈ দিছে চাটনিখিনি লৈ ল'ব কাৰণে আছিলে চাটনি মোক দিলে লৈ ল ইয়াৰ পৰাই সৌখন বেছি আছে এনেও নাখায় সেইটোৱে দেই দুটা বেলেগ হয় হে চা অঁ হ'ব আমি লৈ খাম দে নহ'লে লৈ ল ফাৰ্ষ্টে তই দুটা লৈ লৈ খাবি চাটনি কি চাটনি জানো এখন লগাই দিওঁ ন অকণ কি চব্জি আছে ইয়াত লুনাই আনবক্সিং কৰিছে চব্জি আমি অথনি খোৱাখনে खत्म बाय बाय टाटा गुड बाय गया দিলে দেই এইটোৱে কি চব্জি দিছে ভয়া কাণকত দিবি গাই চব্জি চব আৰু এয়া অকণমানেই দিছে আমাৰ এয়া একেই দাইল। চব্জি চাগে এয়া আমাৰ চব্জি দিছে চব এয়া চব্জি সিহঁতি এইকেইটাই পেকিং কৰি আনিলে এয়া ভাত এয়া চব্জি এয়া চাটনি এয়া আৰু এতিয়া আমি ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আমি এতিয়া এক্সাম দিবলৈ যাবলৈ ওলাইছোঁ ৰাতিপুৱা আমাৰ 8টা বজাৰ ৰিপৰ্টিং টাইম আছে এতিয়া আমি যাওঁ তাৰপিছত আপোনালোকক আহি লগ পাওঁ The next day. এনেই আমি এক্সাম দি আহি মই এতিয়া ঘৰতো আছোঁ বাৰু এক্সাম দিবলৈ যাওঁতে আমাক বাছে থ'লেগৈ বাছে আনিলেগৈ ভিডিঅ' কৰিবলৈ নহ'লে বাৰু ফোনটো বাৰু মই ৰুমতে থৈ গ'লোঁ সেয়াই আৰু এতিয়া মই ঘৰতো আহি পালোঁহি ভ্লগ কৰিবলৈ নহ'লে ইমান ভাগৰ লাগিছিলে সেইকাৰণে এতিয়া এণ্ডিংটো কৰিছোঁ আপোনালোকে যদি সৰু ভ্লগ ইমানকৈ কৰিবলৈ মই চান্সো নাপালোঁ বাৰু ভ্লগ কিনো এনেকৈ দেখাই থাকিম আৰু মানে জল্দিও হ'ল সেইকাৰণে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব